মন্ত্ৰীকন্যা কামিনী অমৰ দিলে সৰ্বস্ব হেৰি পাব সামান্য সামান্য বেতনভোগী মই নোৱাৰি দেখিব কামিনীৰ হৃদয়ত সঁচা অনুভূতি আহিছো মই এই স্থানলৈ ইয়াতেই মিলিত হোৱাৰ কথা আছিল কামিনীৰ মতে লৈ গৈ আমনি লাগিছে কিমান সময়ত কিয় অহা নাই মোৰ প্ৰাণৰ কামিনী যি আছে আমাৰ হাতত কোন তোমাৰ কিয় এনে ব্যৱহাৰ অন্যজনৰ প্ৰতি নৈশ্যপতি অঞ্চলৰ নাম তই কেতিয়াও শুনিছ তেওঁ এই সেনাপতি আমি দুয়ো লুপ্তৰ কাল কি আছে তোৰ চৰণ সকলোৰে একোৱেই নাই আছে মাথো জাতিৰ বাবে অনা মুক্তাৰ মাতা মাজলৈ যাৰ বস্তা খুলি কাঢ়ি লোৱা সমস্ত সম্পদ যাৰ বস্তা খুলি কাঢ়ি লোৱা সমস্ত সম্পদ হৌৱা কোনোবা এজনী ৰমণী যাওঁ মই ইয়াতে অলপ সময় লুকাই থাকো তোমার কাকলে পরিচয় নাই প্রয়োজন তোমারে মোহনীয় রূপে মোক মোহিত কৰিছে স্বামী ৰূপে তুমি বৰণ কৰা মোক স্বামী ৰূপে দৈত্য বৃত্তি করে আর ছিল বহুত সম্পদে কিন্তু তুমি গোলা লই যাও তোমার নিজ দায়িত্ব
সুন্দরী তুমি তুমি নিশ্চয় তেওঁ কিবা বিপদত পৰিছে যাওঁ মই তেওঁকে ধৰি কৰোঁগৈ বিধি পথানি অসম কৰিছো এতিয়া উঠি গৈ অযোধ্যা যুৱৰাজত তাৰ নাম শুনিলে বিহু মনত লাগে চলে তেওঁৰে ৰাজ্যত আজি কাৰণে অপকাৰ আজি নহমনি হেৰা হৈছে ধৈৰ্য শ্ৰমিক কৰি ৰাজকীয়লৈ একটা সন্তাস পঠামে জবৰ লগতে অহা কামিনী তয়েই নেকি সেই অযোধ্যাৰ বেং আজিতো বধ কৰি লৈ যাবৰ অযোধ্যাৰ সমস্ত সম্পদ এর মৃত্যুকে এবার সহজ মৃত্যুর আগত তৈ ঈশ্বর দেবতাকে স্মরণে সমস্ত ভুলে গেলাম
যুবরাজ ক্ষমা 너는 쫓아왔을 보게 어떻게 পৃথিবীকে 보게 어떻게 기상서나 내려서 ক্ষমাতই 너ti রাখবে ধরারে বৈখ্যাতে হয়তো আমার গরিব শিকার কদাপি না কোনো না হওয়া পারে দায়িত্ব প্রবেশ করিবনি হয়তো এই দুইটাই গরিব শিকার এর হলে তো মই মমিল এইবার এখন কবিগই তোর দস্তুপতি যেন অত্যন্ত রাখিত নিয়ে দিচ্ছে অন্যথা মৃত্যুত হতে পারে জানিবি নিশ্চয় চলন্ত বাহির হয়ে বাবুর রাজ্যের পর